বীৰেন খুড়াও বা কি ভাবে হাতের কারণে তো ধানখিনি নাপালো কেনেকে যে চলিম কইলা ভাই ঘরে আসাও ও জাকির ভাই হ্যাঁ বো ওরে গরু বেচবেন আমি তো বাজারে যাবো বা বেচাম গরু ছাগল মুরগি সব বেচাম গরু তো এখন পাথারত দিছো পাথারত যাব লাগবো চ পাথারে যাবো চ এটা 20,000 টাকা হলে দিম না বাহু আমি 16,000 টাকা দিব তোমার সেন আমি আওরা করার দাম কই নাই যদি দেওয়ার চলে বাহু আমাকে দিয়া দাও ঠিক আছে 16,000 টাকাতে দিম কিন্তু মোর মুরগিও নিবা লাগবো মোর ছাগলও নিবা লাগবো না বাহু আমি ছাগি আর কুরকা তো আমি বিজনেস করি না আমি গরু বিজনেস করি জাকির ভাই এটা ডাক্তারে সিরিপ লাগবো কি অপারেশন করব আমি গরুটা দিলে আমি আসি আচ্ছা গরুটা নিবি কখন এই পয়সা দিয়ে হবো আমি কালকে গরুটা আসি কে হাও তুমি সকালে গরুটা নিয়ে যাবো সোনকালে আসবে কিন্তু ও আমি 8টা 9টার বাজে আসে যাবো আজকে আমি আরো বাজারে যাই চল ওই ছইলাবের ঘরে গেছিলাম काहे को ও গরু কিনবার গেছিলাম বাবু गोरू হ अरे बेचारा ये मिट्टी भी मेरा पास बीज दिया गोरू भी बीज दिया उसका इतना दिन खराब हो गया क्या हम भी इंसान है यार खराब लगता है बेचारा झगड़ा तो होता है लेकिन खराब लगता है हमको ঘরে ঘরে সোমাহেন পাবা লাগছো কালি নয়া খাম বুলি ভাবছিলো তাকে মাতি আছো মানে আচ্ছা 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 পিছত খুৰা এটা কথা হ'ল কথা মানে ক'ব বেয়া লাগে এই মানে মই এইবাৰ কৰালি অলপ কমকৈ দিম আৰু আচ্ছা তাৰমানে এইবাৰ মানে ধানেই নহ'ল নহয় গতিকে অলপ কমকৈ ধৰব লাগিব হ'ব আৰু থৈলাৰ অৱস্থা তাই যে আৰু কি কৰিব মইতো অলপ পাইছোঁ থৈলা সেইখিনিও নাপাল তাৰ কথাটো ভাববাই নোৱাৰোঁ মই তাৰ কথা ভাবিলে মোৰে মাথা খাৰাপ হৈ যায় পিছত আজি না কালি নয়া খা নয়া খাটা কালি মই পাথাৰত গেছিলো গোটেইখিনি দেখছো হ'ব যি দিয়া দিবি কিন্তু নয়া খাৰ দিনা আহিব লাগিব কালি এই যাম আৰু সোনকালে আহিবি অলপ কলপাত চলপাত কাটবা লাগিব পৰম্পৰাটো অলপ ধৰি ৰাখিব চেষ্টা কৰিছো নয়া খা যিটো আমাৰ নিয়ম গাঁৱতটো শেষ হ'ল সিহঁতে ধনী দুটা তিনিটা মানুহে আগততো 2-3খন মানুহ মাতে খাইছিল আমি সৰু সৰু থাকোঁতে আমি বাবাহাৰ লগত যাওঁ পাছে পাছে দাউৰাঙত যাম হ'ব গোটেই পৰিয়াল আহিবি আমি পৰিয়াল আহিবি আমি এটা একলাই নাহোঁ মোৰ 40 টকা কিন্তু লৈ আহিম একদম পৰিয়াল আহিম আপি সকলো আহিবি মামা ভোক লাগছে কিবা এটা আৰু দি সেই ৰ খাং খাংকে থাকা ইফালে মানুহ ঘৰত আহি পা নাই কাই মৰে কি হ'ল হে ভগৱান এই পূৰ্ণিমাৰ কপালতে ইমানবিলাক কষ্ট লিখছা আজি দুদিনে মানুহটা যে ক'ত আছে কি খাইছে কিছু খবৰ নাই গৰু ছাগলকেইটাও নাই নাই মই আৰু এনেকৈ বহি থাকিলে নহ'ব বহুদিনৰ মূৰত আহিলি হে এইবাৰ খেতি কৰবা দি যি অৱস্থা হয় তাকে দিলীপক লগ পাই আহিলোঁ এই দিলীপে আৰু ক'ব লাগছে এইবাৰ পুৰা টকা ধান চান তেনেকৈ মই কৰালি দিব পাবা নহয় কেনেকে দিব এই মা ধৰি এই হাতীকেইটা কম অত্যাচাৰ কৰি আছে না এই গোটেই ৰাতি হাতীৰ পালটোৱে তাতে ধান খায় দিনততো বান্দৰকেইটা আছেই এনেকৈ হাতী বান্দৰ এনেকৈ যদি খেতি নষ্ট কৰে কেনেকৈ খেতি কৰিব তাকে কি যে কৰা যায় এইবাৰ মানে ক'ব পৰা নাই সেইদিনাখন দেখা নাই মিডিয়া চিডিয়া আহিল পুৰা পেপাৰে পত্ৰই টিভিয়ে পত্ৰই পাল এইগিলাখনৰ পৰা আমাৰ কিছু লাভ নহয় মাষ্টাৰ আজিলৈকে আমাৰ যিমান খেতি নষ্ট কৰিল যিমানকেইটা মানুহ মাৰিল যিমান ঘৰ দুৱাৰ ভাঙিল কিবা আমি ক্ষতিপূৰণ পাইছোঁ নেকি পা নাই এইগিলাখনৰ পৰা আমাৰ কিছুৱে লাভ নহয় এই আবেদন হৈয়ে ৰ'ল কি হ'ল কি হ'ল কান্দি কাটি আহিছে ইফালে হাতীকেইটাক লৈ বিৰাট ভয় মোৰ তাৰপিছত এই মানুহটা নাই 3 দিন হ'ল গৰু লাল গাই এটা আছিল সিটাও নাই মুৰ্গী আছিল 2টা সিটাও নাই তাৰপিছত ছাগলীও আছিল মোৰ 2টা সিটাও নাই
কিবা কৰতো খুৰা ক'তবা কিবা খবৰ পাৱা নেকি পিয়াহন এখন ঘৰত যা আমি মাষ্টাৰ আৰু মই যাই আছো যা কিবা এটা ব্যৱস্থা কৰিম আহিবি তো তপন ক'তবা কিবা খবৰ চবৰ পাৱা যদি অলপ ভালকে খবৰ লবি তো যা বৌ এখন ঘৰত যা আমি যাই আছো যা এই হাতীৰ পাল্টাও যেনেকে দিন দুপৰতে ঘূৰে তাকে আৰু তাৰ এই খেতিখিনিও হাতীয়ে যেনেকে নষ্ট কৰিছে না তাৰ দুখতে কিবা ৰ মাষ্টাৰ সেইটো নাই নাই গৰু ছাগল কেতিয়াও যে নাই চব যাম আপি ঘৰত কিবা কাজিয়া পেচাল হৈছিল নেকি নাই খুৰা ভাল মানুহ ভাল ভালে এৰি থৈয়ে মই তিল কাটবা গিছো অঁ বৌ এই গৰু ছাগল কেইটা যে নোহোৱা বুলি কৈছিলি সিদিনাখনৰ পৰাই নাই না আগৰ পৰাই নাই সিদিনাখনৰ পে গাই গৰুটা নাই ছাগল দুটা নাই মুৰ্গী দুটাও নাই আৰু মানুহটাও নাই গৰু ছাগল মানুহ কিবা খবৰ পালি আমাৰো গৰু ছাগল হাৰাইছিল নহয় তাতে যি এটা বাবা ওলাইছে বাবাৰ তাতে যাই আমি গৰু ছাগলখিনি পালো তোৰ আৰু যাবি তো থৈলা কিজানি পাৱাই ক'ত ওলাইছে বৌ কিবা আই যে ৰাংচি পাহাৰ কয় হে তাতে মাষ্টাৰ আহোন যখন গোটেইগিলা আপত্তি কৈছে একবাৰ চাই আহে ভাল হ'ব নেকি আজিৰ দিনত আহিলে বিশ্বাস কৰা যায় না তথাপিতো গোটেই পইচা যেতিয়া চোৱা যাওঁ একবাৰ যাই আহোঁ খুৰা তপন ছোট যাংছ এই চবে যায় পিলপিলি এখনৰ ব্যৱস্থা কৰি দিম নাই কি কোৱা গৰু ছাগল মুৰ্গী মুৰ্গীলে কিচ্ছু নালাগে মোক খালি মানুহটা লাগে চলিজাৰ মুখখন চাতো চা বাপেক তাৰ নোহোৱা দেখে খালি বাপেকৰে খবৰ দেউতা ক'ত ইয়াৰ মুখখন চোৱাই যাব হৰজিত ক'ত আছা हमारा एक मकान बन रहा है उसका थोड़ा गड़बड़ हो रहा है उसका थोड़ा हाल बता दीजिए प्रभु তোর কপালৰ ৰেখা কৈ আছে তই কিছু কৰিব পাৰা নাই চকুকেইটাই কৈ আছে তোমাৰ সিদ্ধান্ত লোৱাৰ আগতে ভুল হয় अच्छा प्रभु इसका उपाय क्या है प्रभु উপায়টো তোক মই কালিহে দিব পাৰিম थोड़ा प्रभु ओ ठीक है प्रभु যা প্ৰভু আপোনাৰ চৰণ আহিছোঁ আপোনাক দীক্ষা লাগে মোক তাক মই ঠিকেই দিম কিন্তু সত্যকেইটা মানবা পাবি না কেতিয়া মাৰবা পাবি পাম প্ৰভু পাম ডিএসএলআর এরবা পাবি ইটাও পাম প্ৰভু আর আপি চলে যাই আরে কি প্ৰভু এরবা লাগবো ইটাও পাম প্ৰভু ইটাও পাম হিলা বস্ত্রগিলা পাম প্ৰভু পাম কিন্তু আমার কিন্তু একটা নিয়ম আছে কি প্ৰভু এই নিয়ম হল আজির কিন্তু কালা চশমা পরিধান করবা লাগে আচ্ছা বৎস মদ করতে আহিল কৰপে আহিল প্ৰভু বিড়ি করতে আহিল কৰপে আহিল প্ৰভু সেই শিক্ষা মই তোক দি থাকিম সৰগৰ কথা মত্যতাই হল বিড়িৰ টুকুৰা প্ৰভু এই ভোগের বাজারে যে রাঙানিটা দুনিয়া এই দুনিয়াকে আমি ত্যাগ করে আমি সম্পূর্ণ বেলেগকে থাকিম বাবা প্ৰভু মই শৰণ ল'ম প্ৰভু আপোনাৰ শৰণ ল'ম ঠিক আছে দিয়ক প্ৰভু মনিহা লাগবে দিয়ক প্ৰভু মই কালা দেখা পাই আছো প্ৰভু কেইদিনমান দেখবি লাহে লাহে ঠিক হৈ যাব আজি ইমানতে হলো লাহে লাহে দীক্ষা দিম ধ্যানত মতি দিম যখন একবার হ্যাঁ করু দে বহা কর না পানি অপরাধ আয়ুষ্মান বৎস কি হেতু হাগমত আমাৰ মায়াহাৰ গৰুও নাই থৈলাও নাই তাকে বিচৰি না আৰু আপোনাৰ তাতে আহিছিলো আচ্ছা এই বালিকার মানে গরু হারাইছে আচ্ছা আহা বালিকা চাও তোমার হাতৰ ৰেখা চাও তোমার বালিকা হাতৰ ৰেখা বালিকা তই বালিকা নারী ও সংসার সামলিবার বেটা এতেই বহি আছা বাবা ঢংভৰি আৰু মই ইফালে সিফালে বিচৰি ঘূৰি মৰু খুৰাৰ তাতে যাম তপনৰ তাতে যাম বাপৰে বা গৰু ছাগল গিলা কি হৈছে ক'ত গৈছে গৰু ছাগল গিলা আৰু তই গায় তই ইফালে সিফালে বেলেগৰ তিৰি জকে মদ ভাং খাই তই দীক্ষাল পাইছা বড় বাবা পাইছা তই বাবা পাইছা চব ঘৰৰ মানুহ ঘৰত চব ঘৰৰ মানুহ ঘৰত চব আমি ক্ৰান্তি আনিম প্ৰভু এই উঠ তিল কাটা মান হৈছে
ৰাতিপুৱাইছে গম নাপায় বাপাৰে 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 কি ঘুমে পাইছে ইমান কি জকলনে আছে হাতত ঘুমাবা শান্তি নাদা মই এই ভবেল বজাৰত নাছিলোৱে